আন্দোলনৰ যিসকল শ্বহীদ এই শ্বহীদসকলৰ ভিতৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ সংগ্ৰামৰ BLTৰ সংগ্ৰামৰ আৰু NDBৰ সংগ্ৰামৰ বহুত শ্বহীদ আছে। সেইসকলক চুক্তি হিচাপে তেখেতসকলৰ পৰিয়ালবৰ্গলৈ এটা আৰ্থিক সাহায্য দিয়াৰ এটা দফা আছিলে আৰু সেইটো আমি ৰূপায়ণ কৰি আছোঁ। চুক্তি হোৱা পিছতে আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ হাতেৰে আমি কিছুমান দিছিলোঁ। ইয়াৰ পিছত আজি আমি প্ৰায় 193টা ফেমিলিক আমি চেক বিতৰণ কৰিছোঁ আৰু বহুতখিনি আছে। কিন্তু সমস্যা এটা হৈছে কি সেই সময়ত যিসকল NDBৰ এনকাউণ্টাৰত কোনোবা মৰিব লগা হৈছে, বিভিন্ন তেনেকুৱা সংঘাতবিলাক হৈ মৰিব লগা হৈছে, তেখেতসকলৰ বহুতৰে FIR বা পষ্টমৰ্টেম ৰিপৰ্টবিলাক পোৱা নাই। যিসকলৰ পাইছে সেইটো প্ৰথম ফেজ হিচাপে আজি দিয়া হৈছে। যিসকলৰ পোৱা নাই সেইটো ওলাবৰ কাৰণে আমাৰ অসম পুলিচক দায়িত্ব দিয়া হৈছে, OC-সকলক, আৰু আমাৰ NDBৰো কিছুমান নেতৃত্বই ইয়াত তেখেতসকলক চাই আছে। আৰু পৰৱৰ্তী সময়ত যিসকল জেনুইনলি কেডাৰ হৈ যিসকলে বিভিন্ন কাৰণত মৃত্যু হ'ব লগা হৈছে, সেইসকলক কেনেকৈ এক্সগ্ৰেছিয়া দিব পৰা যায় ইয়াৰ কাৰণে কিছুমান পলিচি চিন্তা কৰি ওলোৱা হৈছে। আৰু আশা ৰাখিছোঁ 2023 চনত আৰু 500ৰ পৰা 700 ফেমিলিক আমি এক্সগ্ৰেছিয়া দিব পাৰিম আৰু ইয়াতকৈ বেছিও দিব পাৰিম। কাৰণ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়াই লিষ্টটো ভেৰিফিকেশ্যন কৰা লিষ্টটো ওলায় তেতিয়াই দি থাকিবলৈ ইতিমধ্যে কোৱা হৈছে আৰু আমাৰ হাতত ফাণ্ডো আছে। তো সেইকাৰণে আমি এই 2023 চনত আৰু বহুতখিনি আমি যিটো মাৰ্টিয়াৰ ফেমিলিক আমি যিটো এক্সগ্ৰেছিয়া দিয়া এই কাৰ্যটো চলাই নিব পাৰিম বুলি মই আশা ৰাখিছোঁ। জনাইছোঁ আমাৰ বড়োলেণ্ড সংগ্ৰামৰ শ্বহীদসকলক, তেখেতসকলৰ তেজৰ আৰু জীৱনৰ বিনিময়ত এতিয়া BSc, BTC আৰু BTR পাবলৈ সক্ষম হৈছে। বড়ো জনগোষ্ঠীৰ ভাষা, সংস্কৃতি, অস্তিত্ব আজি ৰক্ষা পাইছে। গতিকে তেখেতসকলক শ্ৰদ্ধাঞ্জলি মই আজি জনাওঁ আৰু তেখেতসকলৰ পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰোঁ। তেখেতসকলে ডাঙৰ এটা ছেক্ৰিফাইচ তেখেতসকলে স্বীকাৰ কৰিব লগা হৈছে। কোনোবা ঘৰৰ পৰা ডেকা ল'ৰা এজন অকাল মৃত্যু হ'লে বা তেনেকুৱা মৃত্যুবৰণ কৰিব লগা হ'লে বহুতখিনি ঘৰত কষ্ট হয় আৰু সেই ঘৰৰ কষ্টটো এজনী মা, এজনী ভনী বা পৰিয়ালৰ মানুহবিলাকে এইটো বহুত কষ্ট ভুগিব লগা হৈছে। আৰু এইটোৱে এটা আমাৰ ইতিহাস আৰু এতিয়া এই ইতিহাসত ন্যায় দিয়াটো আমাৰ দায়িত্ব। সেইকাৰণে আমি ন্যায় দিবলৈ গৈ আছোঁ। ইয়াৰ পিছত যিখিনি কেছ পেণ্ডিং আছিলে, বহুতখিনি কেছ উইথড্ৰ হ'ল আৰু বহুতখিনি কেছেছ আহিছে। এই কেছ পেণ্ডিংখিনি NDBৰ উইথড্ৰ কৰাৰ কাৰণে এটা পলিচি আমাৰ হাতত আছে আৰু সেইটো চলি আছে। ইয়াৰ বাহিৰে ৰিহেবিলিটেশ্যনত বেছি সংখ্যক আমাৰ মেম্বাৰবিলাকক ইতিমধ্যে ৰিহেবিলিটেশ্যন কৰা হ'ল। কম সংখ্যক কিছুমান আছে, সেইখিনিকো দিয়াৰ কাৰণে ইতিমধ্যে অসম চৰকাৰ, ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ডেট দি পেলাই অতি শীঘ্ৰে এইটো হয়তো এই যিখিনি আৰু দিব লগা আছে সেইখিনি দিব বুলি মই আশা ৰাখিছোঁ। আৰু যিখিনি পেকেজ আছিলে, আমাৰ চুক্তিত যিবিলাক দফা আছিলে, তাত যিখিনি পেকেজ আছিলে, আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান হ'ব লাগে, ইতিমধ্যে আমি ষ্টেট গভৰ্ণমেণ্টৰ যিটো শ্বেয়াৰ আছিলে তাৰে পৰা 6টা অনুষ্ঠান অলৰেডি আমি অনুমোদন